Hi, so finally আজি মোৰ এই একচন কেমেৰাটো আহি পালেহি। বহুত দিনৰ এটা হেঁপাহ আছিলে, আশা আছিলে, এইটো পূৰণ হ'ল। ব'লকচোন এইটো আনবক্সিং কৰোঁ। এইটো মই এমাজনৰ পৰা আনিছোঁ। আজি এতিয়া ডেলিভাৰী দি থৈ গ'ল। আহক খুলি চাওঁ এইটো। একেবাৰে ওপৰতে আছে এইটো কেমেৰাটো। আৰু কি কি আছে চাই লওঁ। এইবিলাক মেনুৱেল, ইউজাৰ মেনুৱেল আৰু ইনষ্ট্ৰাকশ্যনবোৰ আছে। এইবিলাক কিবা কিবি কাগজ পত্ৰ, এইবিলাক পিছত চাম। সৰুটো খুলি চাওঁ কি আছে ইয়াত। এইটো মাইক, এক্সটাৰ্নেল মাইক, এডাল চি টাইপ কেবুল, এইটো ক্লেম, বাইক ক্লেম, হেলমেটত লগোৱা। এডাল কিবা কেবুল টায়াৰৰ, কিবা বেণ্ড হয়, এইটো চাব লাগিব কি হয়, ভালকৈ নাজানো। এইবোৰ ঢেৰ কিবা কিবি ক্লেম্পে আছে এইবিলাক। এডাল অডিঅ' জেক, এইটো এডাল বেণ্ড, এইটো এটা কিবা ক্লেম। এইটো ক'ত কেনেকৈ ফিটিং হয় পিছতে দেখা যাব। এইবোৰ চব স্ক্ৰু, এইটো এটা ক্লেম্পে হয়। এইবিলাক চব বাইকত লগোৱা ক্লেম, মাউণ্টিং, হেলমেটত লগাবলৈ এইবিলাক চব একে মাউণ্টিঙেই হয়। এইটো হৈ গ'ল আপোনাৰ হেৰি স্ক্ৰীন গাৰ্ড, স্ক্ৰীন গাৰ্ড। এইটো এটা সৰু ট্ৰাইপড, মিনি ট্ৰাইপড এটা। এইটো ৰিম'ট কণ্ট্ৰল। এইটো এটা মাউণ্টিং, চব মাউণ্টিঙে আছে বেছি। এইটো এটা এক্সটাৰ্নেল বেটেৰী, দুটা বেটেৰী আছে, এটা মোবাইলত লাগি আছে, কেমেৰাটোত লাগি আছে। এইখনো গাৰ্ডেই হয়, এইখন গাৰ্ড, স্ক্ৰীন গাৰ্ড। এতিয়া আমি কেমেৰাটো চাওঁ। এইটো দেখিছে কেমেৰাটো, এইটো ৱাটাৰপ্ৰুফ কেছ, ভিতৰত সোমাই দিয়া আছে। এইটো পানীৰ ভিতৰত ৰেকৰ্ডিং কৰিবলৈ হ'লে এইটো কেছৰ ভিতৰত ভৰাই ল'ব লাগিব। এইটো কেমেৰাটো দেখিছে, ফিনিচিং বিৰাট ভাল। কেমেৰাটো দেখিয়ে মনটো ভাল লাগি গৈছে। দেখিলে এয়া অন হৈ গ'ল। গতিকে ইমানখিনিয়ে, থেংক ইউ।